যিবোৰ ল'ৰা ছোৱালী হঠাতে বিদ্যালয় ত্যাগ কৰি পিনে বিভিন্ন কামত নিয়োজিত হৈ থাকে আৰু সেই ল'ৰা ছোৱালীখিনিয়ে আমি উলিয়াই অনা প্ৰচেষ্টাৰ এটা ঋণ লৈছোঁ আৰু এই বিদ্যালয় এৰা ল'ৰা ছোৱালীখিনি মূলতে কাৰণ হৈছে বানপানী কবলত পৰি বিভিন্ন ঠাইৰ পৰা আহি ইয়াত ভাড়াঘৰত আছেহি আৰু তেওঁলোকে মাক দেউতাকক সহায় কৰিবৰ কাৰণে কিছুমান কামত নিয়োজিত হৈ আছে। বিদ্যালয় আহিবলৈ তাৰমানে পৰা হৈছে, সেইখিনিক উলিয়াই অনাৰ উদ্দেশ্যেৰে আজি এই ৰেলীটো আৰম্ভ কৰা হৈছে আৰু ৰেলীটো আমি পঞ্চম আৰু চতুৰ্থ শ্ৰেণী লৈছোঁ। বাকীকেইটাক লোৱা নাই, সৰু সৰু বাচ্চাখিনি উলিয়াই নিবলৈ অলপ অসুবিধা হয়। সেইকাৰণে আমি কম ছাত্ৰ ছাত্ৰী হ'লেও আমাৰ গাৰ্জেন আছে, মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট আছে, মেনেজিং কমিটিৰ মাতৃগোট গাৰ্জেনখিনি আৰু আমাৰ ৱাৰ্ড মেম্বাৰ আছিলে। ৱাৰ্ড মেম্বাৰ অলপ হৈ আগতে গুচি গ'ল, তেখেতে অপেনিং কৰি থৈ গৈছে এইটো আৰু আমাৰ টিচাৰসকলে এইটো সহযোগ কৰিছে। আৰু ফলকমিত আছে, প্ৰথমতে আছে আমাৰ তাৰমানে এটা আছে, প্ৰথমটো আছে হৈ বিদ্যালয়লৈ আমি বিদ্যালয়ৰ ল'ৰা ছোৱালীখিনিক আমন্ত্ৰণ কৰিছোঁ। আমাৰ বিদ্যালয়ত সকলো সুবিধা আছে। আমাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন দিয়া হয়, আমাৰ বিদ্যালয়ত বিনামূলীয়া সাজপাৰ দিয়া হয়, আমাৰ বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হয়। আমি ফলকখিনিত কৰি দিছোঁ যাতে তেওঁলোকে বুজি পায়, যিখিনি নতুন কিছুমানে নাজানিব পাৰে মাক দেউতাকে, তেওঁলোকে যাতে এইখিনি বুজি পাই পিনে ল'ৰা ছোৱালীখিনি আকৌ বিদ্যালয়মুখী কৰে। তেওঁলোকে একো খৰচ কৰিব নালাগে, বিনা পইচাৰে বিদ্যালয়ত আনিব পাৰে।